তো এটা মজা প্লেছত যাব নেকি? এইটো মানে মোৰে এটা শত্ৰু এটাৰ ঘৰ মাতো ৰ'ব ইয়াত। অ' ৰপন হৈছি দে ইয়াৰ হৈছি আমি যাই আছোঁ। ক'ত যাই আছোঁ নকওঁ, চাই থাকক ভিডিঅ'টো। তো চাইকেলক পেট পূজা কৰি ল'লোঁ। আমি পেট পূজা কৰা নাই দোস্ত, চাইকেলত উঠি আছোঁ ইতান। চাই থাকক ভিডিঅ'টো। ক'ত যাই আছোঁ নাজানো, খালি ইফালে চাইকেল চলাই আছে আৰু এই দুটা আগত যাই আছে। আমি মানে চাৰিটাই যাই আছোঁ, চাৰিটাই। ক'ত যাই আছোঁ নাজানো। ৰাস্তা শুৱালকুছি পাৰ হ'লোঁ। আমি যাই আছোঁ হাজোত। হাজোৰ ক'ত যাই আছোঁ চাই থাকক ভিডিঅ'টো, চব কৈ আছোঁ। মানে আজি আমি গৈ আছোঁ পুৱা যাম দোস্ত, চাই থাকিব। শুৱালকুছিৰ পৰা হাজোলৈকে 15 কিলোমিটাৰ মান হ'ব। 15 কিলোমিটাৰক চিন্তি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে চৰি দিয়ক, আপোনাৰ যদি মুডটো ঘূৰাইছে মই হাতখন এনেকৈ দিওঁতে মানে চৰি। এই ওপৰত ফুল বজাই আছে, দেখিছেনে? দেখা নাই যদিও মোৰ উপায় নাই, বেছি দেখাব নোৱাৰোঁ। মই তাত গৈ আছোঁ, বংশৰে যাই আছোঁ আমি। এইগিলা দেখিছেনে? কি এইগিলা ৰোৱা দেখোন। এই অৱতৰত কিয় বা ৰোৱা উঠিছে নাজানো, কমেণ্ট কৰি জনাবচোন জানে যদি। পকা ধানৰ মাজে মাজে নহয়, কেঁচা ধানৰ মাজে মাজে আহি আছোঁ। এইগিলা দেখিছেনে? পানীত যাই আছোঁ আমি। এইগিলা কিহৰ বা ৰোৱা? গানটো শুনিছে না? শুনকচোন একবাৰ গানটো, জনাবচোন। ये हमारी साइकिल है, हम हाजो पर जा रहे हैं इतान। মানে পালো মানে কি পালো মানে পাখা মেলা পালো। পাখা মেলাৰ ইফালে যাই আছোঁ ইতান পুৱা মক্কা। এতিয়া ৰেডি হওক ছেকেণ্ড স্কটলেণ্ডখন চাবলৈ। তো হাম তৈয়াৰ হে। চাওক এয়া হৈছে হাজো, কি বিউটি, কি নেচাৰ। আমাৰ পৰা 15 কিলোমিটাৰ আহিলে হাজো পাই যায় মাত্ৰ। চাইকেল চলাব লগা হৈছে, কিমান ওখ। ইয়াতে কি কৈছিল পুৰা চলে যাব, কেতিয়াও জচ ল'ব নালাগে নিজকে। ইয়াতে কয় পুৰা চলে যাব বোলে, ঠেলাব লগা হৈছে ইয়াতে। ময়ো ঠেলি আছোঁ, ইয়াতো ঠেলি আছোঁ। গৈ আছোঁ চাইকেল মাৰি ধুনীয়া ধুনীয়া ৰাস্তাৰে। আমাৰ ইফালে মানে বহুত গৰম, ইয়াতে বহুত ঠাণ্ডা না, সেইকাৰণে আহিছোঁ ইয়াত। ধুনীয়া ধুনীয়া ৰাস্তা, গছ গছনি আছে ইয়াত পুৰা ফ্ৰেছ হাৱা, 0% পলিউশ্যন আছে ইয়াত। কোনো ধৰণৰ আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। মোৰ লগত আছে ৰাজে চাইকেল চলাই আছে। ৰাজ কেনে লাগছে? মজাই বেলেগ। চাওক আমি পেডেল মাৰা নাই, পুৰা আহি আছে চাইকেল। বাও কি ধুনীয়া ৰাস্তা। চাওকচোন এইগিলা গছ গছনি বঢ়িয়া, পুৰা নেচাৰ একদম।
এই দেখিছেনে এখন পাহাৰত মানে কেদাৰ মন্দিৰ আছে নিশ্চয় মোৰ যদি ভুল হোৱা নাই এনেকৈ ধুনীয়া ধুনীয়া ৰাস্তাৰে গৈ আছোঁ এনেকৈ ধুনীয়া ধুনীয়া ৰাস্তাৰে আহি পালোঁ দিয়ক পুৱা মক্কা হয় দি গেলি পাম তো এইটোৱে পবিত্ৰ পুৱা মক্কা ফাইনেলি পালোঁ তো যোৱাৰ টাইমত আৰু একবাৰ হাজোখন দেখাই দিছোঁ বাপ্পা কি ধুনীয়া মন প্ৰাণ পৰি যায় বাপ্পা কিনোৱে তো ফাইনেলি পুৱা মক্কাৰ পৰা আহিলোঁ এতিয়া ঘৰত যাওঁ তো পুৱা মক্কাৰ পৰা নামি আহিলোঁ এতিয়া ঘৰত যাওঁ এই চাইকেল ঠেলি আছে পুৰা নামি আহিছোঁ পাৰবা চাৰি কিবা ভিডিঅ'টো শেষ হোৱা নাই তো এইফালে চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট তো বলক ইমান জেগা ঘূৰি ঘূৰি যদি একো এটা নটাৰে খুৱাব আপোনালোকে যাতে হাজো খাৰ হোটেলৰ পৰা হোটেলতো খাৱাৰ বাচনতে ঘৰ থাকিলে তো এই ভিডিঅ'খিনিত যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এই চেনেলটো কোনোবা নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব পানীক চিন্তি গৰম বাপ্পা ঐ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম